কৃষ্ণ আগফালখনৰ অৱস্থাটো চাচোন গোটেইখন ঘাঁহ বন গজি মানে অৱস্থা নাই অলপ আপডেট নহ'ল আৰু দেই ইহঁতি আপুনি মানে ইয়াতে ৰৈ আছেহি কিনো ভাবি আছে অকলে অকলে কি হ'ল মোক কিবা চিন্তা কৰি থকা মানুহৰ দৰে লাগিছে নেকি নহয় মানে এনেকে অকলে ৰৈ থকা দেখি সুধিলো আপুনি বাৰু ক'ৰবাত ওলাই গৈছিলে নেকি অলপ মৰ্ণিং ৱাক কৰি আহিলোগে তুমিতো এইবোৰ চিনিকে নোপোৱা 9-10টালৈকে শুবা আমাৰ মাজত চেহেৰাটো কিমান ডিফাৰেঞ্চ আছে চাবাচোন তোমাৰ চেহেৰাটো এবাৰ চাবাচোন দিনক দিনে কেনেকুৱাজনী হৈ গৈছা এনে একেবাৰে আমেৰিকানজনী কেতিয়া যাই লাগিছে আৰু দেই শুনাচোন মোলৈ একাপ গ্ৰীণ টি কৰি এনেকে যোৱা মাইণ্ডটো ফ্ৰেছ কৰি লওঁ মোৰ মানে কাম এটা আছে বৌকে ক'বচোন বনাই দিব ঘৰখনৰ মানে চব কামৰ বোজা মোৰ ভণ্টিজনীৰ ওপৰত পৰে হে তাই ল'ৰা ছোৱালীকেইটাকে আলপৈচান মাৰিবনে নে তোমাকে কাম কৰি দিব হে 3 মিনিট সময় দিছো যোৱা একাপ গ্ৰীণ টি কৰি আনা মাইণ্ডটো ফ্ৰেছ কৰি লওঁ তোমাক মই অহাৰ পৰা লক্ষ্য কৰি আছো হে ঘৰখনত কাম এখন নকৰা হে অকল মোবাইলটোকে টিপি থাকিবা সেইটো টিপাহে টিপা ল'ৰা ছোৱালীটো চাব পৰা নাই হে বিয়াখনকে দি দিলো হয় কি মুখলে চাই ভেবা লাগি যোৱা গ্ৰীণ টি একাপ কৰি নাগে এইজনীক দেখিও নেদেখা ভাও ধৰি গুচি যোৱা হ'লে ভাল আছিলে দেই এতিয়া মৰ মিনতি তই গ্ৰীণ টি বনাই মৰ এই ফুলেশ্বৰী বাইকটো চিনি পোৱা নাই হে কি বস্তু এবাৰ আহিলো যেতিয়া তোৰ ব্যৱস্থা কৰি থৈহে যাম হে ঘৰখনত কাম এখন নকৰ ভণ্টিজনীয়ে কিমান বুজা ল'ব তোৰ মা কথা এটা শুনা আকৌ মুনুকণহঁতৰ ঘৰলৈ আলহী আহিছে ক'ৰ পৰা আহিছে জানানে আমেৰিকাৰ পৰা একদম মুনুকণৰ চুনুকণৰ জেঠাইক আজি বোলা নে চাই আহোঁগৈ মোক যে আমেৰিকাৰ পৰা অহা মানুহ চাবলৈ খুব মন গৈ আছে জানানে ফুলেশ্বৰী বাইদেউ মানে তই ফুলেশ্বৰী জেঠাইৰ কথা কৈছ তোৰ জেঠাই হ'ব সেইজনী আগতে হেনো দেউতাহঁতে তই সুধিবি দেউতাক ফুলেশ্বৰী বাইদেউ বুলি ক'লে হেনো বোলে ভয়তে পেটতে হাত ভৰি লুকাই মোক একো নকয় না মই কিবা উৎপাত নকৰোঁ নহয় চাবলৈহে যাম ভাবাচোন নাম ভাবিয়ে ভাল লাগিছে আমেৰিকাৰ মানুহ চাবলৈ পাম বাহ হ'ব দে আবেলি সময়ত যাম দে দুইজনী এপাক মাৰি আহিমগৈ তাহাঁতৰ ঘৰলৈ যোৱাও নাই পিছে বহুত দিন মা সপোন নে দি থক বাৰু মোৰ যে সপোনহে লাগিছে আমেৰিকাৰ মানুহ চাবলৈ পাম কৃষ্ণ কিমান যে ভাল লাগিছে আবেলি কেতিয়া হয়হে লাগিছে এই ছোৱালীজনী মানে আৰু দেই হ'ব দে মই কামকেইটা কৰি আজৰি হৈ লওঁ তেন্তে মানিছো আৰু দেই কিমান তলকে কাম কৰি নাথাক আৰু দেই এই কিটচেন আকৌ অলপ দেৰি পিছত গৰু ছাগলী বান্ধিবিগে হে অকণমান ৰেষ্ট লৈ পাইছনে বাৰু কেতিয়াবা হে পালেহি আকৌ এইগৰাকী নহয় বাইদেউ ৰাতিপুৱা তহঁতলৈ খাবলৈ বোলো কিবা এটা বনাইছো তহঁতি যে কয় কি ব্ৰেকফাষ্ট নে কি তইহে বনাব লাগিব আৰু ন মই জানিছিলোৱে আৰুতো ঘৰত বনোৱা মানুহ নাই আৰু কিছুমানেতো ওপৰতে ৰাণীৰ দৰে খাই আছে জানো পাই তইনো কি এইবোৰ অকাই পকাই কথা কৈছ মই একো ধৰিবকে পৰা নাই মইতো ভালৰ কাৰণে কথা এটা চিন্তা কৰিছো মিনতি বিয়াখনৰ কথা কি ভাবিছ তহঁতি তাইচোন ইমান দিনে নিজে নাভাবিলি আমিনো এতিয়া জোৰ জবজ কৰি কেনেকৈ বিয়াখন দি দিওঁ এইটো কিবা জোৰ জবজ কৰা কথা হ'ল নেকি ছোৱালী মানুহ এদিন নহয় এদিন এখন ঘৰলৈ দিবই লাগিব হে তহঁতৰ ইয়াতে গাঁৱতে ভাল ল'ৰা এটা নোলাবনে থাকোঁতে আছে ল'ৰা কিন্তু তাইকো এবাৰ কথাটো সুধি যাব লাগিব তাইৰ বা বিয়া হ'বলৈ মন আছেনে নাই তাইক তই এতিয়া একো সুধিব নালাগে প্ৰথমতে তই ল'ৰাটো মাত আৰু মই কথা বতৰা পাতি চাওঁ মই যোৱাৰ আগতে কিবা এটা ব্যৱস্থা কৰি থৈ যাব লাগিব থাকোঁতে আছে বাৰু ভাল ল'ৰা এটা মই বাৰু মাতি দিম আজি আবেলিকে তই কথা বতৰা পাতি চাচোন ঠিক আছে ল'ৰাটো খালি দেখাই শুনে অলপ স্মাৰ্ট হ'লেই হয় মডাৰ্ণ টাইপৰ আমাৰ জোৱাই লিখীয়া নহ'লেই হয় আৰু গগন ল'ৰাটো ভালেই বাৰু দেই স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা আমাৰ মিনতিৰ লগত যোৰাটো হ'লে ভাল মিলিব পিছে তাৰ প্ৰব্লেমটোহে আছে একো নহয় মেচিনটোকে লগাই আহিবলৈ ক'ব লাগিব বাইদেউ ল'ৰাটো পাইছেহি ইয়ালৈকে পঠাই দিওঁ নে কি ইয়ালৈকে পঠাই দেগে যা ইণ্টাৰভিউটো ইয়াতে ল'ম তাক আজি আহি পালাহি আহা প্লিজ চিট এতিয়াহে আহিছোঁ অ'কে পিছে তোমাৰ নামটো কি গগন ঘূৰ পণ্ডিত মানে চিট বুলি ক'লে বুজি নাপাব বহি কথা পাতাহি আহা হ'ব বাৰু তোমাৰ কিবা পাইলেচিছ নেকি বহিব নোৱাৰা যে
কথা বতৰাবোৰ বৰ কিবা ধৰণৰচোন আইঅ যেনেকেহে আহিছে বেমাৰীৰ ৰূপত গতিয়া দিলে যেন সৰিহে পৰিব আমাৰ জোঁৱাইতকৈ খুব চৰাহে বহিয়ে লৈছোঁ বাৰু অহ মাই গড পিছে তুমি কি কৰা চাকৰি তাকৰি কৰা নে কিবা বিজনেছ কৰা সৰু সুৰাকে পকৰি ঘুগুনি দোকান এখন দি যেনে তেনে চলি আছোঁ আৰু পকৰি ঘুগুনি দোকান দি তুমি কি চলাবা হা ঘৰ প্ৰফিট কিমান হয় মাহে কিহৰ ফিতৰ কথা ক'লে বা লাভৰ কথা কৈছো 200-300 লাভ হয় অহ গড 200-300 তুমি তাৰ মেকআপৰ কষ্টিউমখিনি আনিব পাৰিবা জানো মাহে হা ক'ৰ যে মানে গাঁৱলীয়াৰ মানে অভ্ৰং এটা আনিলে আৰু দেই মানে ভণ্টিজনী আৰু কি বুলি ভাবিছে মানে অ' হেল্ল' তুমি এতিয়া যাব পাৰা প্লিজ লিভ আইঅ আপুনিনো মাজে মাজে এইবোৰ কি সোমোৱাই দিয়ে জানো কথা মাজত একো বুজিয়ে নাপাওঁ অ' কৃষ্ণ একেবাৰে ওচৰ চাপি আহিলে যে মই মানে এখন কাণে কম শুনো আপুনিনো কি কয় মাজে মাজে ধৰিবকে নোৱাৰোঁ সেইকাৰণে ওচৰ চাপিয়ে আহিলোঁ দৰা বাৰুকৈ মডাৰ্ণ মিনতীয়ে এইটো ভাল দৰা চাই দিলে তুমি এতিয়া যাব পাৰা আমাৰ কথা পতা হৈ গ'ল হ'ব বাৰু মই এতিয়া গৈ থাকোঁ আপুনি খালি মোক খবৰটো দিব মই মিনতীক মনে প্ৰাণে ভাল পাওঁ আহিছোঁ অহ গড এতিয়াহে অলপমান ৰিলেক্স ফিল কৰিছোঁ দেই এইটো যে ক'ৰ অকৰা ভং এটা আনি দিছে আৰু মানে ভণ্টিয়ে আমাৰ মিনতীৰ লগত বাৰু এইটো কোনফালৰ পৰা মিলিব হে মিনতীৰ মেকআপৰ বস্তুখিনিকে সি মাহেকত আনি দিব নোৱাৰে পকৰি ঘুগুনি দোকান দি সি ঘৰ চলাব পাৰিব হে এইবিলাকৰ যে লাইফষ্টাইলটো কি হ'ব আৰু মানে দেই উফ ইফালে আকৌ কাণেৰেও নুশুনে ধুম কলা কমাৰ মই কওঁ এটা সি কয় এটা কি যে অকৰা ভং আৰু দেই